আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি হোজাই জিলাৰ ওদালি হাইস্কুলত বিভিন্ন প্ৰকাৰৰ গছপুলি ৰোপণ কাৰ্যসূচীৰ লগতে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। উক্ত সভাত উপস্থিত থাকে বিদ্যালয় শিক্ষকসকলৰ লগতে উপস্থিত থাকে পশ্চিম ওদালি গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰুকসানা বেগম, আলহাজ মিছবাহুদ্দিন আৰু ছাত্ৰ-ছাত্ৰীসকল। আজি আমি অমৃত মহোৎসৱৰ এই সামৰণি অনুষ্ঠানত দেশ মাতৃৰ গৌৰৱ আৰু স্বতন্ত্ৰতা ৰক্ষাৰ বাবে আত্মবলিদান দিয়া বীৰসকললৈ সশ্ৰদ্ধ প্ৰণাম যাচিছোঁ। আমি আজি এই অনুষ্ঠানটিত আমাৰ এই অঞ্চলৰ যিসকল নেতৃস্থানীয় ব্যক্তি আছে, সমাজসেৱকসকল আছে আৰু বিশেষকৈ আমি আমাৰ এই স্কুল আৰু কলেজৰ ছাত্ৰ ছাত্ৰীসকলক লৈ আমি এই অনুষ্ঠানটো উদযাপন কৰিছোঁ। পশ্চিম ওদালি গাঁও পঞ্চায়তৰ সভাপতি, সম্পাদক সমন্বিতে সদস্যসকলক লৈ আৰু গোটেই ভাৰতবৰ্ষৰ লগত সংগতি ৰাখি আজাদী কা অমৃত মহোৎসৱৰ আজিৰ এই সামৰণি অনুষ্ঠানটো আমি উদযাপন কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ লাইভ আসাম।